নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল অসম মুভি ৰিভিউলৈ। আজি মই আপোনালোকৰ বাবে এখন মুভি এক্সপ্লেনেশ্যন কৰিবলৈ ওলাইছো আৰু এই মুভিখনৰ নাম হৈছে মনষ্টাৰ ট্ৰাক। আৰু যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব, যাতে মই যেতিয়া ভিডিঅ' আপলোড কৰিও আপোনালোকে নটিফিকেশ্যন পাব পাৰে। মুভিখনৰ আৰম্ভণিতে এটা অইল কোম্পানী দেখুওৱা হয় আৰু এই অইল কোম্পানীটো মেইন টাউনৰ পৰা কিছু দূৰত পেট্ৰলিয়াম উলিয়াবলৈ হল কৰি থাকে। সেইদিনাখন তেওঁলোকে ডেইলি ৰুটিন মতে হল কৰি থাকে, তেতিয়া তেওঁলোকে মাটিৰ তলত কিছু জীৱৰ সন্ধান পায়। তেওঁলোকে কম্পিউটাৰ স্ক্ৰীনত দেখা পায় যে মাটিৰ তলত কিছু জীৱিত প্ৰাণী আছে। তাত থকা সাইন্টিষ্ট কেইজন আচৰিত হৈ যায়, কিন্তু অইল কোম্পানীটোৰ অনাৰজনে কয় যে এই মিছনটো কোনো কাৰণত বন্ধ হ'ব নালাগে, যাতে আৰু ভিতৰলৈ হল কৰা যায় আৰু মাটিৰ তলত কি আছে তাক জানিব পৰা যাব। আৰু এই সময়তে তেওঁলোকৰ চিষ্টেমটো বেয়া হৈ যোৱাৰ বাবে পানীৰ প্ৰেছাৰ বাঢ়ি যায়, যাৰ বাবে সেই চিষ্টেমটো প্ৰায়বোৰ ফাটি যায় আৰু মাটিৰ তলৰ পৰা সেই হলছবোৰৰ মাজেদি তিনিটা অদ্ভুত জীৱ ওলাই আহে। আৰু এই ইনচিডেণ্টটোক লৈ কোম্পানী অনাৰজন বহুত চিন্তিত হয় আৰু কয় যে যদিহে এই কথাটো বিয়পি পৰে আমাৰ কোম্পানীটোক বন্ধ কৰিব পাৰে আৰু আমাৰ ওপৰত কেছো হ'ব পাৰে। আমি এনেকুৱা ঠাইত খোদাই কিয় কৰিছিলো আৰু এই কেচাৰবোৰ ক'ৰ পৰা আহিল। আৰু চাইণ্টিষ্টজনে কোম্পানী অনাৰজনক কয় যে যদি সেই কেচাৰবোৰে কি খাই গম পোৱা যায় তেনেহলে সিহঁতক বিচাৰি পোৱা যাব পাৰে। তাৰ পিছত কোম্পানী অনাৰজনে কয় আমি এই কামটো কোনো গম নোপোৱাকৈ কৰিব লাগিব, যাতে কোনো প্ৰব্লেম আহি নপৰে। আৰু তাৰ পিছৰ চিনত এজন ল'ৰাক দেখুওৱা হয় আৰু সি কলেজত পঢ়ি থাকে আৰু তাৰ নামটো হৈছে ট্ৰিপ। আৰু সি মাক আৰু তাৰ ষ্টেপ ফাদাৰৰ লগত থাকিছিল। আৰু ট্ৰিপে ফ্ৰী টাইমত জাংকিয়াৰ্ডত কাম কৰিছিল, য'ত পুৰণা গাড়ী আৰু ট্ৰাকবোৰ লৈ অনা হয়। আৰু এইদৰে এদিনাখন তাত এখন ট্ৰাক লৈ অনা হয়। ট্ৰিপে জাংকিয়াৰ্ডৰ অনাৰজনক সোধাবে অনাৰজনে কয় যে এই ট্ৰাকখন অইল কোম্পানীটো খোদাই কৰা ঠাইৰ পৰা লৈ অনা হৈছে আৰু তাত বহুত ডাঙৰ এটা বিস্ফোৰণ হৈছিল আৰু সেই বিস্ফোৰণৰ বাবে এই ট্ৰাকখন চেপেটা হ'ল আৰু এতিয়া এই ট্ৰাকখন তোমাৰ, তুমিহে এই ট্ৰাকখন কিবা এটা কৰিব পাৰিবা। আৰু তাৰ পিছত ট্ৰিপ তাৰ গেৰেজটোত আহে আৰু ট্ৰাকখনৰ ওপৰত বহি ইমাজিন কৰিবলৈ ধৰে। আৰু তাৰ পিছত সি নিউজত ৰাতিপুৱা হোৱা বিস্ফোৰণটোৰ খবৰ দেখা পায়, সেই বিস্ফোৰণটো কিমান ডাঙৰ আৰু ভয়ানক আছিল। তাৰ পিছত ট্ৰিপে দেখা পায় যে এখন গাড়ীত বহুত ডাঙৰ এটা ফুটা হৈ আছে। আৰু তাৰ পিছত আকৌ ট্ৰিপক আমি সেই জাংকিয়াৰ্ডটোত দেখা পাওঁ। সি এটা ইঞ্জিন ষ্টাৰ্ট কৰি থাকে, তেনেতে সি এটা শব্দ শুনা পায়। সেই শব্দটো বহুত অজীৱ আছিল। শব্দটো শুনা পাই সেইফালে চাবলৈ যায়, কিন্তু সেই বস্তুটো তাৰ পৰা লুকাবলৈ ধৰে আৰু সেই বস্তুটো অইল ডাম বিলাকৰ পিছফালে যায়। আৰু ট্ৰিপে ৰড এডাল সেইফালে দলিয়াই পঠায় আৰু গোটেই ডামবোৰ বাগৰি পৰে। ট্ৰিপে তাৰ পৰা পলাই আৰু বেছমেণ্টত গৈ লুকাই থাকে, কিন্তু সেই অজীৱ কেচাৰটো তালৈ আহে আৰু ট্ৰিপে ভয় খাই তাৰ পৰাও দৌৰি ওলাই আহে আৰু বেছমেণ্টটোৰ দৰ্জাখন বন্ধ কৰি দিয়ে। ট্ৰিপে একো বুজি নাপায় যে এই কেচাৰটো জাংকিয়াৰ্ডত কেনেকৈ আৰু ক'ৰ পৰা আহিল আৰু তাৰ পিছা কিয় কৰি আছে। আৰু সি পুলিচক কল কৰি মাতে আৰু তালৈ পুলিচ আহে, কিন্তু তেওঁলোকে যেতিয়া বেছমেণ্টটো খোলে তাত তেওঁলোকে একো দেখা নাপায়। আৰু ট্ৰিপে পুলিচ অফিচাৰজনক কয় যে সেই কেচাৰটো বহুত ডাঙৰ আছিল আৰু সেই কেচাৰটোৱে গোটেই অইল টেংকবোৰ খালী কৰি দিছে আৰু মই নিজ চকুৰে দেখা পাইছো। আৰু সেই কেচাৰটো অইল টেংকবোৰৰ পিছফালে আছিল আৰু গোটেই অইল টেংকবোৰক বগৰাই দিছিল, কিন্তু তেওঁলোকে ট্ৰিপৰ কথা বিশ্বাস নকৰে আৰু তাৰ পৰা গুচি যায়। আৰু পিছদিনা ৰাতিপুৱা ট্ৰিপে তাৰ ক্লাছমেট মেৰিডিথৰ লগত কথা পাতে আৰু তাই বায়লজিৰ প্ৰতি বহুত ইণ্টাৰেষ্ট আছিল। আৰু তাই ট্ৰিপক কয় যে ডেইলি 15,000 স্পেচিছ ডিস্কভাৰ হয়, মানে এই স্পেচিছবোৰ পৃথিৱীত আগৰ পৰাই আছে, যাৰ মাজত কিছুমানহে এতিয়ালৈ ডিস্কভাৰ হৈছে আৰু বহুত স্পেচিছ এতিয়ালৈ ডিস্কভাৰ হবলৈ বাকী আছে। তাৰপিছত ট্ৰিপে জাংকিয়াৰ্ডলৈ আকৌ আহে আৰু তাত সকলোতে অইল পেলাই দিয়ে। ট্ৰিপে এনেকুৱা এইবাবে কৰে যে এই কেচাৰ্ছবোৰৰ অইলবোৰে আকৰ্ষিত কৰে নে নাই সি চাব বিচাৰে। আৰু তেনেকুৱা কৰোঁতে সেই কেচাৰটো ট্ৰিপৰ সন্মুখলৈ আহে আৰু সেই কেচাৰটো অক্টোপাছৰ নিচিনা বহুত দীঘল দীঘল ঠেং থাকে আৰু কেচাৰটোৱে অইল খাই জীয়াই থাকে। আৰু ট্ৰিপে এইবিলাক দেখি বহুত আচৰিত হৈ যায়। সি কেচাৰটোৰ লগত কথা পাতিবলৈ চেষ্টা কৰে আৰু তাক অইল খাবলৈ দিয়ে। আৰু সেই সময়তে কোম্পানীৰ এমপ্লয় কিছুমানে তালৈ আহে আৰু সোধে যে যোৱাকালি ইয়াত কিবা হৈছিল নেকি, কিয়নো সিহঁতে খবৰ পায় যে ইয়াত যোৱাকালি কেচাৰ এটা ওলাইছিল বুলি। আৰু সেই কেচাৰটো ট্ৰিপৰ বাবে ক্ষতিকাৰক হ'ব বুলিও কয়। আৰু কেচাৰটো ট্ৰিপৰ ট্ৰাকৰ তলত লুকাই থাকে আৰু সেই সময়তে ট্ৰিপৰ ক্লাছমেট মেৰিডিথো তাত আহি ওলায়। আৰু ট্ৰিপে তাইক এই কথাটো ক'বলৈ বিচাৰি থাকে, কিন্তু তাই কয় যে মোক ঘৰত ড্ৰপ কৰি আহা বুলি আৰু মোৰ ওচৰত ইমান টাইম নাই। আৰু ইফালে কোম্পানীৰ এমপ্লয়বোৰে ট্ৰাকখনৰ পৰা কিছুমান অজীৱ শব্দ শুনা পাই সেইফালে আহে আৰু এমপ্লয়বোৰে অহা দেখা পায় ট্ৰিপে মেৰিডিথক ট্ৰাকখনৰ ভিতৰত বহুৱাই দিয়ে আৰু সেই কেচাৰটোৱে বহুত দূৰেৰে ট্ৰাকখন চলাই জাংকিয়াৰ্ডৰ পৰা ওলাই আহে আৰু তেওঁলোকে মেৰিডিথৰ ঘৰ পায়গৈ। আৰু ট্ৰিপে ট্ৰাকখন কিছু মডিফিকেশ্যন কৰে যাতে সেই কেচাৰটোৱে ট্ৰাকখনৰ ভিতৰত থাকি আৰামত ট্ৰাকখন চলাব পাৰে। যেতিয়া মেৰিডিথে ট্ৰিপৰ ওচৰলৈ আহে তেতিয়া ট্ৰিপে কয় যে এই কেচাৰটো বহুত স্মাৰ্ট আৰু ইণ্টেলিজেণ্ট হয়। আৰু ট্ৰিপে এই বুলি কয় যে এই কেচাৰটোৰ পৰা আমাৰ বহুত সহায় হ'ব, কাৰণ এই কেচাৰটো ট্ৰাকৰ ইঞ্জিনৰ দৰে কাম কৰিব। আৰু তাৰপিছত তেওঁলোকে টেষ্ট ড্ৰাইভিং কৰিবলৈ লৈ যায়
আৰু তেওঁলোকে চাব বিচাৰে যে এই কেচাৰটো ট্ৰাকৰ ইঞ্জিনৰ নিচিনা কাম কৰিব পাৰে নে নোৱাৰে। কাৰণ হৈছে যে এই কেচাৰটো বহুত স্পীডত ট্ৰাক চলাবলৈ লয় আৰু ট্ৰিপে এই কেচাৰটোক অইল পাম্পত লৈ গৈ অইল খুৱাই দিয়ে। কিন্তু অইলত কিছু কেমিকেল মিক্স কৰা থাকে বাবে এই কেচাৰটো বহুত স্পীডত ট্ৰাকত চলাবলৈ ধৰে আৰু ইয়াৰ বাবে বহুত এক্সিডেণ্টো হয়। আৰু বাকী দুটা কেচাৰক কোম্পানীৰ চাইণ্টিষ্টজনে কি খাই জানিবলৈ চেষ্টা কৰে আৰু ৰিচাৰ্চ কৰাৰ পিছত গম পায় যে এই কেচাৰবোৰে অইল খাই জীয়াই থাকে। আৰু ট্ৰিপে তাৰ দেউতাকক লগ কৰিবলৈ যায় আৰু তাৰ দেউতাকো সেই অইল কোম্পানীটোতে কাম কৰে। আৰু তেওঁলোকে সিদিনা হোৱা এক্সিডেণ্টটোৰ বিষয়ে কথা পাতে। ট্ৰিপৰ দেউতাকে কয় এই বিষয়ে একো ক'ব পৰা নাযায়। সেইদিনাখন যেতিয়া এক্সিডেণ্ট হৈছিল এই কেচাৰ্ছবোৰৰ কাৰণে হৈছিল নে সেই এক্সিডেণ্টটো অইলৰ প্ৰেছাৰ বাঢ়ি যোৱাৰ কাৰণে হৈছিল। আৰু ট্ৰিপে যেতিয়া বাহিৰলৈ ওলাই আহে সি দেখা পায় যে সেইদিনাখন জাংকিয়াৰ্ডত যোৱা কোম্পানী এমপ্লয়ীবোৰ তাৰ ট্ৰাকখনৰ ওচৰত ৰৈ থাকে। আচলতে তাৰ দেউতাকে কোম্পানী এমপ্লয়ীবোৰক খবৰ দিয়ে যে এটা কেচাৰ ট্ৰিপৰ ওচৰত আছে বুলি। তেওঁলোকে গম পায় যে সেই কেচাৰটো ট্ৰিপৰ ট্ৰাকৰ ভিতৰতে আছে আৰু কেচাৰটোৱে ট্ৰাকখন চলাই তেওঁলোকক তাৰ পৰা বচাই আনে। কিন্তু কোম্পানী এমপ্লয়ীবোৰে সিহঁতক পিছা কৰিবলৈ ধৰে আৰু সেই কেচাৰটোৱে ঘৰৰ ওপৰে ট্ৰাকখন চলাই নিয়ে আৰু তেওঁলোকে ট্ৰেইন এখনৰ ওপৰে জঁপিয়াই তেওঁলোকৰ পৰা পলাই আহে আৰু তেওঁলোকে এখন নদীৰ পাৰত গৈ পায় য'ত মৃত দেউতাকৰ হান্টিং হাউচ থাকে আৰু তেওঁলোকে ৰাতিটো তাতে থাকে আৰু কেচাৰটো পানী দেখা পায় তাত সাঁতুৰিবলৈ ধৰে। ট্ৰিপে কেচাৰটোক কথা দিয়ে যে তাৰ ঘৰত তাক নিশ্চয় পঠিয়াব বুলি। আৰু ইফালে কোম্পানী চাইণ্টিষ্টজনে এই কেচাৰ্ছ দুটাৰ ওপৰত এক্সপেৰিমেণ্ট কৰি থাকে আৰু তেওঁ গম পায় যে এই কেচাৰ্ছবোৰ বহুত ইণ্টেলিজেণ্ট হয়। আৰু কোম্পানী অ'নাৰজনে কয় যে আমাৰ ৱেষ্ট ৱাটাৰ টাউনৰ পৰা দূৰত পেলাব যাব আৰু এই কেচাৰ্ছ দুটাকো তাৰ লগতে লৈ যোৱা হ'ব। চাইণ্টিষ্টজনে কয় যে এই কেচাৰ্ছবোৰ বহুত ইণ্টেলিজেণ্ট আৰু ইহঁতৰ ফিলিংছ আছে আৰু ইহঁতক মাৰি পেলোৱাটো ভাল কথা নহ'ব। আৰু তাৰপিছত সেই কেচাৰ্ছটোৱে সেই ট্ৰাকখনক পিছা কৰে য'ত তাৰ পেৰেণ্টছবোৰক লৈ যোৱা হয়। আমি ট্ৰাকখনক এটা কোম্পানীত ৰৈ থকা দেখিবলৈ পাওঁ আৰু ট্ৰিপ আৰু মেৰিটোক পিছা কৰিবলৈ ধৰে আৰু তেওঁলোকে গম পায় যে এই কেচাৰ্ছ দুটা সেই কেচাৰ্ছটো পেৰেণ্টছ হয়। আৰু সেই সময়তে কোম্পানী এমপ্লয়ীবোৰো তাত আহি পায় আৰু সেই কেচাৰ্ছটোক বেহুচ কৰি দিয়া হয়। আৰু তাৰপিছত ট্ৰিপ আৰু মেৰিটোক কোম্পানী অ'নাৰজনৰ ওচৰলৈ লৈ অনা হয় আৰু কয় যে এই কেচাৰ্ছবোৰক তোমালোকে পাহৰি যোৱা। আৰু তেওঁলোকে কোম্পানীৰ পৰা ওলাই আহোঁতে কোম্পানী চাইণ্টিষ্টজনে আহি কয় যে সিও এই কেচাৰ্ছবোৰক মাৰি পেলোৱাটো নিবিচাৰে আৰু এই কেচাৰ্ছবোৰক তাৰ পৰা বাহিৰলৈ উলিয়াবলৈ তেওঁলোকৰ ফাৰ্ষ্ট ট্ৰাকৰ দৰকাৰ হ'ব। আৰু ট্ৰিপে কয় যে এই দুটা কেচাৰৰ বাবে 2খন ট্ৰাকৰ প্ৰয়োজন হ'ব, কিন্তু আমাৰ হাতত ইমান টকা নাই যে আমি 2খন ট্ৰাক কিনিব পাৰিম। তেনেতে কোম্পানী চাইণ্টিষ্টজনে কয় যে মই কিহৰ বাবে আছোঁ। ইয়াৰ পিছত তেওঁলোকে 2খন ট্ৰাক কিনি সেই ট্ৰাক কেইখনক মডিফিকেশ্যন কৰে আৰু সেই কেচাৰ্ছবোৰক মাৰি পেলাবলৈ কোম্পানী এমপ্লয়ীবোৰে ট্ৰাকত লোড কৰে। কিন্তু সেই চাইণ্টিষ্টজনে সেই ট্ৰাকখন ড্ৰাইভ কৰি লৈ আনে আৰু সেই কেচাৰ্ছটো তাৰ পেৰেণ্টছবোৰক লগ পায় আৰু তিনিওটা কেচাৰ ট্ৰাক কেইখনৰ ভিতৰত সোমাই যায় আৰু তাৰ পৰা তেওঁলোকে সেই ঠাইলৈ লৈ যায় য'ৰ পৰা সেই কেচাৰ্ছবোৰ মাটিৰ পৰা ওলাই আহিছিল। আৰু কোম্পানী এমপ্লয়ীবোৰো সিহঁতক পিছা কৰি এখন ফিল্ড পায়গৈ। ট্ৰিপৰ গ্ৰুপটোৱে তেওঁলোকক কেইখনমান গাড়ী বগৰাই পাহাৰৰ ৰাস্তাত আহি পায়। কোম্পানী এখন গাড়ীয়ে ট্ৰিপৰ ট্ৰাকখন বগৰাই দিবলৈ চেষ্টা কৰে আৰু এনেকুৱা কৰাৰ বাবে ট্ৰিপে গাড়ীৰ পৰা ওলাই গাড়ীখনৰ দৰজাত ওলমি থাকে আৰু তাৰপিছত সেই কেচাৰটোৱে ট্ৰিপক বচায়। ট্ৰিপে গম পায় যে কোম্পানী ট্ৰাকত পয়জন আছে যাৰ ফলত কোম্পানী অ'নাৰজনে এই কেচাৰ্ছবোৰক মাৰিবলৈ বিচাৰিছিল। আৰু সেই ট্ৰাকখন সিহঁতৰ আগে আগে গৈ থাকে আৰু ট্ৰিপৰ গ্ৰুপটোৱে সেই ট্ৰাকখন ৰখাব বিচাৰে, কিন্তু মাজবাটত কোম্পানী কিছুমান এমপ্লয়ীবোৰে ৰাস্তাৰ মাজত জুই জ্বলাই দিয়ে। এইবাবে ট্ৰিপ আৰু কেচাৰ কেইটা তাতে ফচি যায় আৰু তেনে সময়তে ট্ৰিপৰ ষ্টেপ ফাদাৰজনে এখন বহুত ডাঙৰ ট্ৰাক লৈ আনে আৰু তেওঁলোকক হেল্প কৰে আৰু ট্ৰিপৰ গ্ৰুপটোৱে সেই পয়জন ট্ৰাকখন এক্সিডেণ্ট কৰাই দিয়ে আৰু তেওঁলোকে সেই ঠাইখিনি গৈ পায়, কিন্তু তাত অলৰেডি এখন পয়জন ট্ৰাক ৰৈ থাকে আৰু চাইণ্টিষ্টজনে পয়জনখিনি ৰখাবলৈ চেষ্টা কৰে। কিন্তু ট্ৰিপৰ ট্ৰাকখন সেই কেচাৰ্ছটোৰ লগত কোম্পানী ট্ৰাক এখনে ঠেলা মাৰি সেই হলটোত পেলাই দিব বিচাৰে, কিন্তু সেই কেচাৰ্ছটোৱে কোম্পানী ট্ৰাকখনক সেই পয়জন ট্ৰাকখনৰ ওপৰত পেলাই দিয়ে। কিন্তু ট্ৰিপ আৰু কেচাৰ্ছটো ট্ৰাকখনৰ লগত সেই হলটোৰ ভিতৰত পৰি যায় আৰু সেই কেচাৰ্ছটোৱে ট্ৰিপক তাৰ পৰা বচায় আৰু সেই কেচাৰ্ছটোৱে ট্ৰিপক থেংক ইউ বুলি কৈ তাৰ পেৰেণ্টৰ লগত গুচি যায়। আৰু তাৰপিছত দেখুওৱা হয় যে সেই অইল কোম্পানীটো চৰকাৰে বেন কৰি দিয়ে আৰু কোম্পানী অ'নাৰজনকো পুলিচে গ্ৰেপ্তাৰ কৰে, কাৰণ কোম্পানী অ'নাৰজনে এই গোটেই প্লেনটো কাকো নজনাকৈ বনাইছিল। আৰু ট্ৰিপে তাৰ ষ্টেপ ফাদাৰৰ লগত মিলি এখন ট্ৰাক বনায় আৰু মুভিখন শেষত ট্ৰিপ আৰু মেডিত সেই ট্ৰাকখনত উঠি ফুৰিবলৈ যায়। মোৰ এই মুভিখনৰ এণ্ডিংটো চাই বহুত ভাল লাগিল আৰু আপোনালোকক কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু আপোনালোকক আকৌ লগ পাম নেক্সট ভিডিঅ'ত। ধন্যবাদ।